আজি ৰাতি অনুমান 12 বজাত মই ঘৰত নথকাৰ সময়ত কি আছিল ঘৰত নাছিল ঘৰত নাছিলোঁ হয়। নথকাৰ সময়ত হয় যেহেতু আমি আমাৰ আছাৰ ল'ৰাৰ লগত আৰু বাকী দল সংগঠনৰ ল'ৰাৰ লগত যেহেতু এইখিনি সময়ত আমি চবেই চবলৈ গম পাই আছোঁ ইলেকশ্যনৰ এটা বতৰ তো আমি গোসাইগাঁৱত মানে বহি আলোচনাবোৰ কৰিয়ে আছিলোঁ কি কৰা ৰাতি যায় কিনে ৰাতি হয় ঠিক তেনেকুৱা সময়ত ঘৰৰ পৰা এটা ফোন গ'ল হয় যে আমালোকৰ ঘৰটো কোনোবাই জ্বলাই দিছে। তেতিয়া কাৰেণ্ট নাছিল নেকি তেতিয়া মই জনামতে কাৰেণ্ট নাছিল সেইখিনি সময়ত হয় ঘৰ জ্বলি যোৱাৰ সময়ত হয় কাৰণ মই সিহঁতক যেতিয়া মোক ফোন কৰিছোঁ তেতিয়া কৈছোঁ মই এই পানীটো দে নুমাই দে এনেকৈ কৈছিলোঁ তেতিয়া কৈছে যে কাৰেণ্টটো নাই তো এইখিনিতে আমি খবৰ পাই আছোঁ সেইখিনি সময়ত কাৰেণ্টটো নাছিল। হয় তো যেতিয়া আমি খবৰ পালোঁ ততাতৈয়াকৈ কৈ আমি তাৰ পৰা দৌৰ দিলোঁ লগে লগে মই পুলিচ প্ৰশাসনক জনাই দিলোঁ যে এনেকুৱা আমাৰ ঘৰটো জ্বলাই দিছে হয় আৰু চাব কাটাৰ আইচিকো মই জনাই দিছোঁ যে আমাৰ ঘৰটো জ্বলি দিছে মই কচিয়াবাৰীত আছে গোসাইগাঁৱত আছোঁ আপুনি আগুৱাই যাওক হয় এনেকুৱা ক'লোঁ তো লগে লগে আমি আহিলোঁ ঘৰত আহি চাই আছোঁ যে আমাৰ ঘৰটো টোটেলি জ্বলি গৈছে। তো ঘৰৰ মানুহৰ পৰা খবৰ লৈ কিবা ছাছপেক্ট আছিল নেকি কোনোবা সন্দেহ আছিল বা কিবা কিবি তো সিহঁতে কৈ আছে যে আমিতো টোপনিত আছিলোঁ একো গম নাপালোঁ কোনে কোন ফালৰ পৰা আহি কি কৰি দিলে যেতিয়া ছাগলী আৰু কুকুৰা এই মুৰ্গীটো কান্দি আছে তেতিয়া ঘৰৰ পৰা ওলাই দেখি আছে ঘৰটো জ্বলি আছে। তেতিয়া নুমাওঁতে মানে ঘৰটো টোটেলি জ্বলি গৈছে। ঘৰত কোন কোন আছিল ঘৰত মোৰ মিছেছ আছে আৰু মোৰ পোৱালি আছে লগতে মোৰ মা দেউতা আৰু ভণ্টি। হয় কি জ্বলি গ'ল ইয়াত জ্বলি গৈছে আমাৰ দুটা ভঁৰালত ভৰ্তি ধান আছিল আৰু লগতে চেয়াৰ টেবুলবোৰ আছিল লগতে চাউল 25-30 কেজিমান আছিল লগতে 3টা চাইকেল আছিল আৰু লগতে ছাগল 4টা আছিল আৰু মুৰ্গী 20-25টা আছিল আৰু আমাৰ যিহেতু আদিবাসী পৰম্পৰা এটা এই আমাৰ কাঁচা ঠাৰি বুলি কয় কাঁহৰ থাল এইটো আমি ঝাৰখণ্ডৰ পৰা কিনি আনিছিলোঁ এইটো বহুত দাম আছে এই থালো আছিল আৰু যিমান আমাৰ খোৱা লোৱা সা সামগ্ৰী যিমান আছিল এইটো পাকঘৰতে থাকিছে এই সবকেইটা জ্বলি চাৰখাৰ হৈ আপোনাৰ এতিয়া কি সন্দেহ কি মোৰ সন্দেহ যিহেতু মই এটা ছাত্ৰ সন্থাৰ সভাপতি হৈ আছোঁ আৰু এইখিনি সময়ত ইলেকশ্যন বতৰ হয় আৰু আমি আলোচনা মানে গোসাইগাঁও সমষ্টি বচাবৰ কাৰণে যিহেতু আমি চাবলৈ গ'লে অল অসমৰ ভিতৰত আদিবাসীৰ এটা মানে সমষ্টি আছে যে আদিবাসীসকলে জিকাব পাৰে বা এটা সময়ত ইয়াত 35 বা 40 বছৰ ৰানিং MLA হৈ আছে। তো এইবুলি আমি কেনেকৈ আমাৰ জাতিক আমি আনিব জয়ী কৰিব পাৰিম সেইটো আমি চিন্তা চৰ্চা আলোচনা কৰি আছিলোঁ। ঠিক ইয়াত কি নিৰ্বাচন কেন্দ্ৰিক হিংসা নেকি এইটো একদম স্পষ্ট আমি গম পাইছোঁ এইটো নিৰ্বাচন কেন্দ্ৰিক হিংসাই হয়। আপোনাক কিবা ভাবুকি দিছিল যিহেতু আগৰ দিনৰ পৰা যিহেতু আমি আলোচনা কৰি যিহেতু চাব আপোনালোকে চাব ইয়াত আমাৰ আদিবাসী দুটা প্ৰাৰ্থী আছে JMMৰ পৰা আৰু এজন হৈছে কংগ্ৰেছৰ পৰা দুইজনে আচাৰে মানুহ হয় কংগ্ৰেছৰ হৈছে ফাউণ্ডাৰ আমাৰ ফাইনেন্স ছেক্ৰেটাৰী হয় আৰু যোনজন JMMৰ পৰা আহিছে সিও মানে মোৰ লগত ছেক্ৰেটাৰীয়ে আছিলে তো একেলগে কাম কৰা মানুহ আৰু ইয়াত আমি চাই আছোঁ কোনপদি আমি জিকিব পাৰিম তো চাই আছোঁ JMMত আমাৰ খালি আদিবাসীৰ ভোটটো যাব অন্য কমিউনিটিৰ ভোটটো নাহিব সেই সাপেক্ষে আমি চব দল সংগঠনত আলোচনা কৰি পেলাই মানে কংগ্ৰেছক ছাপোৰ্ট কৰি আছোঁ আৰু যেতিয়া আমি কংগ্ৰেছৰ পৰা ঢাল খালোঁ মানে ইয়াত এই গোসাইগাঁৱৰ কাৰণে বাকী সমষ্টিত আমি বেলেগেই চিন্তা কৰিছোঁ কিন্তু গোসাইগাঁৱৰ কাৰণে যেতিয়া আমি কংগ্ৰেছৰ পৰা ঢাল খাইছোঁ তেতিয়া বহুত মানুহৰ পৰা ঘানা গুণ শুনিবলৈ পালোঁ যদি লিডাৰবিলাকে উল্টা পুল্টা কৰে তেনেহ'লে আমি ডাইৰেক্ট তীৰটো মাৰি দিম।